মুখখন চাওকচোন কলা পৰি গৈছো ইমান ধুনীয়া বগা জগা চলি বাদ দিয়ক ইয়াৰ কথা চাব পাৰে আপোনালোকে পিছফালে ইয়াতে অলপ সেইকাৰণে জিৰাইছোঁ আৰু চাওক ইয়াৰ কাছকেইটা কি ধুনীয়াকৈ আছে এই দুটাও কাছো আৰু সেইটোও কাছো তো গাইজ ই ৰিক্সাত গৈ ল'লোঁ এতিয়া এই ৰিক্সাত এতিয়া নেক্সট পূজা চাবলৈ তো বলক আমাৰ লগত আপোনালোকক তো গাইজ মানে পূজাত সোমাব ওলাইছিলোঁ কোনে আমাৰ লগত যিকেইটা আহিছে একেটা হৰালে চাবা আহিছে আহি পেলাই খালি খাং খাংকৈ আছে হেল্ল' গাইজ স্বাগতম জনাইছোঁ জগদীশ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ তো আপোনালোকৰ খবৰ কেনে মোৰো খবৰ ভালেই দিয়ক পূজা বুলি তেওঁ খবৰ ভালেই হ'ব দিয়কচোন তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আজি হৈছে অষ্টমী তো অষ্টমী পূজা চাবলৈ নতুন কাপোৰ পিন্ধি ৰেডি যাবলৈ এতিয়া তো আপোনালোকে ভিডিঅ'টো চাই থাকক আজি ক'ত ক'ত পূজা চাওঁ আপোনালোকক দেখুৱাইছোঁ তো গাইজ ফাইনেলি পূজা চাবলৈ ওলাই আহিলোঁ তো এতিয়া যাই আছোঁ বলক যা আৰু কাপোৰযোৰ কেনে লাগিছে ক'বই তো পূজা বুলি মানে প্ৰথমতে আমাৰ ঘৰৰ কাষতে হোৱা পূজাখনৰ কাৰণে ওলাই আহিছোঁ তো ফাৰ্ষ্ট ঘৰৰ কাষৰ পূজাখনতে সেৱা কৰি লওঁ তাৰপিছত যাই আছোঁ তো চাওক আপোনালোকে আৰু গধূলিকৈ যাম এতিয়া ইয়াতে সেৱা কৰি চাওক ইয়াৰ কাছকেইটা কি ধুনীয়াকৈ আছে এই দুটাও কাছো আৰু সেইটোও কাছো তো গাইজ পূজাতে মানে দৰ্শন হৈ ল'লোঁ মানুহ থকাই ভিডিঅ' নাবনালোঁ আৰু তো আপোনালোকক ইয়াৰ পৰাই ভিডিঅ' দেখুৱাই আছোঁ ৰ'ব তো গাইজ আজি মানে ইমান ৰ'দ দিছে নহয় তো এতিয়া মানে বেলেগ ঠাইত নাযাওঁ ৰ'দতে হয় দিয়কচোন অলপ কলা পাৰৰ দৰে হ'ল সেইকাৰণে এতিয়া নাযাওঁ ক'তো আৰু গাইজ আমাৰ মুখখন চাওকচোন কলা পৰি গৈছো ইমান ধুনীয়া বগা জগা চলি বাদ দিয়ক ইয়াৰ কথা এতিয়া মানে ইয়াৰ পৰাই ঘৰত যাম ইয়াত এতিয়া তাৰমানে ক'তো পূজা নাচাওঁ গধূলি হ'লে ৰ'দটো এতিয়া কমে তেতিয়া যাম তো আপোনালোকে দেখুৱাইছোঁ ৰ'ব এতিয়া অলপমান জিৰাইছোঁ পাহাৰোৱা ঠাইও ভিউটো চাব পাৰে আপোনালোকে পিছফালে তো ইয়াতে অলপ সেইকাৰণে জিৰাইছোঁ আৰু তো গাইজ ফাইনেলি পূজা চাব ওলাই আহিলোঁ এতিয়া আপোনালোকক আৰু পূজা দেখুৱাইছোঁ দিনতো দেখুৱালোঁ এতিয়া আপোনালোকক আৰু দেখুৱাম তো চাই থাকক আমাৰ লগত কেইখন পূজা চাম লাষ্টত খুৱাইছোঁ তো বলক গাইজ ফাইনেলি মানে মিৰ্জালৈ আহি পালোঁ তো এতিয়া মিৰ্জাত পূজা চাম আৰু আপোনালোকক দেখুৱাইছোঁ গাইজ মানে পূজাত সোমাব ওলাইছিলোঁ কোনে আমাৰ লগত যিকেইটা আহিছে একেটা হৰালে সিহঁতৰ আৰু বিচাৰি পোৱা নাই ইহঁতৰ বোলে ইয়াতে আহি আছে সিহঁতৰ হ'লে ৰখি আছোঁ আমি মানে পূজা চাব 6জন একেলগে আহিছোঁ কিন্তু ইহঁতে বাৰে বাৰে হেৰাই থাকে হয় ইহঁতৰ ফোনো নাই বহুত দিগদাৰ মানে এনেকৈয়ে গৈ আছোঁ আৰু গাইজ চাব পাৰে মোৰ পিছফালে মানুহ ইয়াতে ভালকৈ ভইচটো নাহিব পাৰে
ইয়াতেও মানে বহুত মানুহ আছে, তো আপোনালোকক ইয়াৰ পৰাই দেখুৱাইছোঁ জুম কৰি, চাওক প্ৰতিমাখন ইয়াৰে। ইয়াতে চাওক, ইয়াতে এইটো ফটো উঠাৰ বাবে দিছে, ইয়াতে সকলোৱে ফটো উঠি আছে আৰু আমিও কেইখনমান ফটো উঠিলোঁ। ইয়াতে চাওক মানুহে মানুহ। পূজা চাই ওলালো। ইয়াতে কিবা খেলা, এইখন প্ৰথম পুৰস্কাৰ দিছে, প্ৰথম পুৰস্কাৰ এইখন। ইয়াতে টিকট কাটি আছে চাগে। এইখন চাওক দ্বিতীয় পুৰস্কাৰ। পূজা চাবলৈ আহিছোঁ যেতিয়া কিবাটো খাবই লাগিব, তো সেইকাৰণে ফাৰ্ষ্টতে ম'ম'য়ে খাই লওঁ। ম'ম' চম' খাই ল'লোঁ, এতিয়া আৰু এখন বেলেগ পূজাত যাম, চাই থাকক। সিহঁতে মানে পূজা চাব আহিছে, আহি পেলাই খালি খাং খাংকৈ আছে। প্ৰথমতেতো খালে ম'ম', এতিয়া আৰু ফুচকাৰ দোকানত হৈ গৈছে, এতিয়া মানে ফুচকা খায়। সিহঁতে পূজাই চাব আহিছে না খাবই আহিছোঁ নাজানো দিয়া। তো গাইজ এতিয়া মানে ইয়াৰ পৰা যাবলৈ ওলালোঁ আমি, তো এতিয়া এখন বেলেগ পূজা মণ্ডপলৈ যাম, তো চাই থাকক আপোনালোকৰ ভিডিঅ'। মই যে লগকেইটা আনিছোঁ, খালি খাং খাং খাংকৈ থাকে গাইজ, উপায় নাই আৰু, ক'ত খাবা যায় ত'ত খাবা যায়, বনাই বলা পূজা বুলি খাবই। তো গাইজ ই ৰিক্সাত গৈ ল'লোঁ এতিয়া, তো ই ৰিক্সাত এতিয়া নেক্সট পূজা চাবলৈ, তো বলক আমাৰ লগত আপোনালোকক। আমাৰ মানে তাৰ পৰা আহোঁতে অলপ দেৰি হ'ল, তো ইয়াতে আৰু এখন পূজা আছে, তো ইয়াতে নোসোমাওঁ আজি আৰু, তো আপোনালোকক বাহিৰৰ পৰা এইখনো বিজয়নগৰৰ পূজা, ইয়াতে আজি নাযাওঁ আৰু ইয়াৰ পৰাই চাওক। এতিয়া বাটৰহাটত আহিলোঁ পূজা চাবলৈ, এতিয়া বাটৰহাটত পূজা চাওঁ, ইয়াৰ পিছত চাগে নাযাওঁ আৰু, ইয়াত অলপ দেৰি হ'ল, ফ্ৰেণ্ডৰ ঘৰকো গ'লোঁ। ফাইনেলি ইয়াৰ পৰা যাব ওলাইলোঁ, খোৱা লোৱা হৈ গ'ল আৰু মানে ইয়াত আহিলোঁ মানে আৰু খাইছোঁৱে, মানে পূজা চাতকৈ বেছি আজি খাইছোঁৱে। সেয়াই আৰু আজি মানে ইয়াতে পূজা চলোঁ, আজি মানে আৰু ক'তো বেলেগত নগ'লোঁ আৰু। তো ভিডিঅ'টো ইয়াতে এৰিছোঁ, তো ভিডিঅ'টো চাই কেনে পেলাই জনাব নাপাহৰিব, আৰু লাষ্টত সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা আকৌ এবাৰ জনালোঁ।